এই ডেকা কালতে যিমান পাৰে চেনিটো খাই থাকিব লাগে। এই বুঢ়া হৈ গ'লে বোলে ডায়েবেটিছ পায় বুলি ভয় নহয়। সেই তোমাৰ প্ৰেমৰ সাগৰখনত মাৰিবলৈ যদি কেনেবাকৈ পৰিবলৈ চেষ্টা কৰিছে তেন্তে আপোনাৰ লাইফ ধ্বংস। হেল্ল' গাইজ, কি খবৰ? মই দুৰ্লভ আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল মিষ্টাৰ ডি বৰা ফানি, আৰু স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। তেন্তে পলম নকৰি ভিডিঅ' আৰম্ভ কৰোঁ ব'লক। বাঢ়িছে গৰম কমিছে মৰম, বোলো বাঢ়িছে গৰম কমিছে মৰম। ছোৱালীবিলাকক কৈছোঁ দেই, গৰমত নষ্ট হৈছে মেকআপ, ফলত সৃষ্টি হৈছে বেকআপ। ল'ৰাই মুখ ধুলে ফ্ৰেছ, আৰু কি নকলি যে তই ক আকৌ। ল'ৰাই মুখ ধুলে ফ্ৰেছ, ছোৱালীয়ে মুখ ধুলে চেছ। ভাই কি ক'ব বিচাৰিছা তুমি? মই কথাটো বুজি নাপালোঁ। এতিয়া চাব হা, হ'ব দে, ইমান গেহেলাব নালাগে, কথাটো ক। শুনিছেনে গাইজ? এই এনেদৰে আনৰ মূৰ চুব মানুহবিলাকে এই আনৰ কথা বেছিকৈ শুনিব নিবিচাৰে। কিয় জানেনে? এওঁলোকৰ কিবা তিতা কেঁহা লাগে নেকি? দাদা, মই আপোনাক ক'ব বিচাৰিছোঁ যে কি, আমাৰ ল'ৰাবিলাকে এই যি টি কেমিকেলবিলাক ইউজ নকৰেতো। কোনটো কেমিকেল? এনেই ক'ত লগোৱা কথা কৈছে ই? কথাটো শুনি লওক। আপুনি কথাটো নুশুনাকৈ এনেকৈ কৈ থাকিলে মই কথাটো কেনেকৈ ক'ম? আমি ল'ৰাবিলাকে লিপষ্টিক কাজলটোতো ইউজ নকৰোঁ ন, আপোনালোকতো সকলোৱে জানে। কিন্তু ছোৱালীবিলাকে ইমান বেছি কেমিকেল ইউজ কৰে ন সিহঁতে মুখত। বিশেষকৈ মুখৰ কথা কৈছোঁ দেই। তেওঁলোকৰ যদি মুখত ক'ৰবাত যদি দাগো বহি আছে, তাত তোমাৰ সেই পুটিনটো লগাই তাৰ ওপৰত আকৌ কালাৰ মাৰি দিয়ে। বেকা চুলিটোতো নকওঁৱে, একদম চিধা কৰি পেলাই ষ্ট্ৰেট। তাৰপিছত আকৌ তোমাৰ সেই চকু চেলাউৰিটো আৰু নকওঁৱে, পূৰা একদম পোনাই পেলাই, কাটি কুটি সৰু কৰি পেলাই, আৰু বাকীখিনি নকওঁ ইতিহাস। সঁচাকৈ দেই জবলা। এই ছোৱালী বুলি কোৱা কাৰণে মোৰ কথা এটা মনত পৰিলে। কিন্তু মোৰ জীৱনত এই স্কলাৰশ্বিপ আৰু ৰিলেশ্যনশ্বিপ এটাও নাপালোঁ নহয়। কেতিয়াবা মোকো মন যায় এনেই এবাৰমান আৰু কাৰোবাৰ প্ৰেমত পৰি চাবলৈ। দাদা, পৃথিৱীৰ আটাইতকৈ বেয়া জেগাটো হৈছে সেইটোৱেই য'ত আপুনি পৰিবলৈ চেষ্টা কৰি আছে। মই আপোনাক এটা অনুৰোধ কৰিম যে আপুনি সেই জেগাটোত কেতিয়াও পৰিবলৈ চেষ্টা নকৰিব। যদি কেনেবাকৈ পৰিবলৈ চেষ্টা কৰিছে তেন্তে আপোনাৰ লাইফ ধ্বংস। আৰু এটা কথা, যিমান পাৰে চেনি খাই দিন পাৰ কৰি থাকক। সকলোলৈকে অনুৰোধ কৰিছোঁ, যিমান পাৰে চেনি খাই ডাঙৰ হওক। কিন্তু সেই জেগাটোত গৈ প্ৰেমৰ সাগৰত গৈ এইটো কৰিবলৈ নিবিচাৰিব, নহ'লে বৰ বেয়াকৈ ফচি মৰিব। কিন্তু মোকো মন যায়, মোৰো নাই ন, ময়ো ছিংগুল। তই জবলা ঠিক কৈছ কথা। এই ডেকা কালতে যিমান পাৰে চেনিটো খাই থাকিব লাগে। এই বুঢ়া হৈ গ'লে বোলে ডায়েবেটিছ পায় বুলি ভয় নহয়। কি ক'ম আৰু, মই এতিয়াহে বুজিলোঁ কথাটো। গাইজ, আপোনালোকে কোনে কোনে এনেই চেনি খাই আছে, এনেই আমাৰ ভিডিঅ'টোৰ তলত গৈ পিনে কমেণ্ট এটা কৰি দিব দেই। আৰু যিমান পাৰে, যদি এতিয়ালৈকে চেনি খোৱা নাই, চেনি খাবলৈ আৰম্ভ কৰি দিয়ক। পাছলৈ নাচাব, এতিয়া খাই দিয়ক। পিছত ডায়েবেটিছ পাওক, টেনশ্যন নল'ব, জবলা আছে আমাৰ, ৰিক্স ল'ব। মন যায় মোৰো মন যায়, সেই তোমাৰ প্ৰেমৰ সাগৰখনত মাৰিবলৈ। হেল্ল' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। আৰু যদিও বেয়া পালে, আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে মিষ্টাৰ ডি বৰা ফানি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু কাষত থকা ঘণ্টাটো
অল কৰি ন'টিফিকেশ্যনটো অন কৰি লওক। চ' আজিৰ ভিডিঅ' ইমানতে বিদায় দিছোঁ। লগ পাম নেক্সট এটা ভিডিঅ'ত। আজিলৈ এৰিলোঁ।